নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ শিৱসাগৰ নাজিৰালৈ। এয়া আমাৰ বাছখন আহি পালে আৰু বাছখন আপোনালোকক দেখুৱাই আছোঁ। এইখন নাইট ছুপাৰ হয় আৰু ইয়াতে ধুনীয়াকৈ শুই যাবলৈ ব্যৱস্থা আছে। আৰু আমি লৈছিলোঁ স্লিপাৰ, কাৰণ আমাৰ গোসানীজনীক দিগদাৰ হ'ব তাইক এনেকৈ বহাই কেনে লৈ যাবলৈ। আৰু বাছখন এবাৰ দেখুৱাই লৈছোঁ এখন। আৰু এতিয়া আমি আহি পালোঁ ৰাতিপুৱা 6 বজাত। আৰু আমি কোনো ধৰণৰ হোটেল লোৱা নাই, আমি আছিলোঁ হোমষ্টেত। নাজিৰাৰ যিখন য'ত আমি গৈ আছোঁ তাৰ কাষতে হোমষ্টে লৈছিলোঁ। আৰু হোমষ্টে আমি কেনেকৈ আছিলোঁ আপোনালোকক ৰুমকেইটা দেখুৱাই লৈছোঁ ৰ'ব। আৰু ইয়াৰ প্ৰথম এই ৰুমটোত আছে দুখনকৈ বিচনা, আৰু তাৰপিছত নেক্সট আৰু এটা ৰুম আছিলে, তাতেও আছিলে দুখনকৈ বিচনা ধুনীয়াকৈ, আৰু এক্সট্ৰাকৈ দুখন মেট্ৰেছো দিছে বাৰু। আৰু এইটো হৈছে হাত ধোৱা বেচিন, আৰু ভিতৰত এয়াটো কিটচেন দিছে। আমি নিজে বনাই খাবৰ কাৰণে ধুনীয়াকৈ এটা কিটচেন দিছে। যিখিনি প্ৰয়োজনীয় বাচন বৰ্তন সেইখিনি দিছে। আপোনালোকে ধৰ 10-12জন গ'লেও কোনো ধৰণৰ অসুবিধা নহ'ব, কাৰণ ধুনীয়াকৈ আপোনালোকে ইয়াতে খাই কেনে নিজে বনাই কেনে খাব পাৰিব। আৰু লগতে ইয়াত ডাইনিংখনো দিছে, আৰু বাচন বৰ্তন ধোৱাকৈ ধুনীয়াকৈ বেচিন এটাও দিছে। গতিকে কেতিয়াবা যদি আপোনালোকে আহে তেতিয়াহ'লে এই হোমষ্টেটোতে আপোনালোকে থাকিব পাৰিব। আৰু এতিয়া মই যাবলৈ ওলালোঁ, আৰু দেখিছে এয়া মোৰ ফাইনেল লুক আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মন্দিৰলৈ গৈ আছোঁ যেতিয়া ভাবিছোঁ মেখেলা চাদৰযোৰ পিন্ধি লওঁ, কাৰণ মেখেলা চাদৰযোৰ পিন্ধিলে ভাল লাগে। আৰু ক'ৰ মন্দিৰলৈ গৈ আছোঁ, কি নাম আপোনালোকক বাৰু কৈ আছোঁ। আৰু এয়া আমি গোটেইকেইজনে ওলাই আহিলোঁ মন্দিৰলৈ যাবলৈ। আৰু মন্দিৰটো নামটো যেতিয়া শিৱসাগৰ নাজিৰা বুলি কৈছোঁ নিশ্চয় চাগে গমেই পাইছে, আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰলৈ, যিটো মন্দিৰৰ কথা ইমান দিনে ধৰ সকলোৱে মুখে মুখে শুনি আহিছে। আৰু আমিও বহুত দিনৰ পৰা শুনি আহিছিলোঁ, সেইকাৰণে ভাবিছোঁ এবাৰ মন্দিৰটো চাই লওঁ, আৰু সেইকাৰণে আহিলোঁ। আৰু এই আমাৰ কাষতে য'ত আমি আছোঁ তাৰ কাষতে এখন নাজিৰাৰ যিখন কলেজ তাৰ কাষতে আমি আছোঁ। আৰু কাষত লগতে আছে হোষ্টেল, বইজ হোষ্টেল এখন আছিলে, কিন্তু বইজ হোষ্টেলখন এতিয়া পুৰণা নে আছেনে নাই নাজানো, কিন্তু বহুত বেছি দেখোন পুৰণা যেন লাগিছে। আৰু বেছি নালাগে, অকণমান খোজকাঢ়ি গ'লেই পায়। আৰু এয়া আমি আহি পালোঁ অগ্নিনাভ মন্দিৰ। আৰু সন্মুখত এইবিলাক চাওক, বহুত বেছি দোকান আছে, কিন্তু আপোনালোকে তাতে কোনো ধৰণৰ চাকি কিনিব নোৱাৰে, কাৰণ চাকি জ্বলাব নোৱাৰে মন্দিৰত। গতিকে আপোনালোকে তাতে পাব অকল মিঠাতেলৰ বটল আৰু পানীৰ বটল, কাৰণ তাতে অকল মিঠাতেল আৰু পানীহে দিব দিয়ে, আৰু লগতে ফুল দিব পাৰিব বাৰু। আৰু ইয়াৰ ভিতৰত দেখিছে ধুনীয়াকৈ আসন পাৰি থোৱা আছে, আপোনালোকে তাতে গৈ অলপ সময় জিৰণি ল'ব পাৰিব। আৰু ইয়াত দীঘল দীঘল একদম লাইন, আমাৰো বাৰু লাইন ধৰিব লগা হৈছে, কাৰণ তেতিয়া বহুত বেছি মানুহ হৈ গৈছিলে, বহুত বেছি ভিৰ হৈ গৈছিল পিছৰ ফালে। গতিকে চাব দেই, এতিয়া ধুনীয়াকৈ নাম প্ৰসংগ গাইছে যিজন এই মন্দিৰৰ যিজন নাম কি শিখা মজুমদাৰ, তেখেতে ধুনীয়াকৈ 11-12 পৰা 12 বজাৰ ভিতৰত ধুনীয়াকৈ নাম প্ৰসংগ গায়। আমিও সেই সময়ত তাতে আছিলোঁ, গতিকে ধুনীয়াকৈ নাম আপোনালোকক বাৰু শুনাই লৈছোঁ, ধুনীয়াকৈ শুনি লওক। বহুত বেছি ভাল লাগে, আৰু বহুত বেছি ভক্তি মানে মনত এটা ভাৱ সোমাই যায়। আৰু এয়া আমি ৰাতি 10 বজাত ট্ৰেইন ষ্টেচনত ৰখি আছোঁ। গোসানীজনী শুয়ে গ'ল, আৰু ইয়াত ট্ৰেইনখন আহি পালে। ভাবি আছিলোঁ গোসানীজনীয়ে ট্ৰেইনখন চাব পাৰিব, কাৰণ তাই ট্ৰেইন দেখাই নাছিল, আৰু এয়া তাইৰ ফাৰ্ষ্ট ট্ৰেইন যাত্ৰা, কিন্তু তাই শুই গ'ল। তথাপি ভাবিছোঁ ৰাতিপুৱা এতিয়া ট্ৰেইনখন বাৰু এবাৰ দেখুৱাই লওঁ। আৰু এয়া আমি AC হেৰি কৰিছিলোঁ, গতিকে আমি পাই গ'লোঁ, আমাৰ হেৰিটো পাই গ'লোঁ। এতিয়া আমি ঠিক আছে, বাই বাই।